নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ এটা দীৰ্ঘ জীৱন যাপনৰ বাবে আমাৰ হৃৎপিণ্ড বা হাৰ্টটো সুস্থ হৈ থকাৰ প্ৰয়োজনীয়তা কিমান তাক কোৱাৰ প্ৰয়োজন নাই দুৰ্ভাগ্যবশতঃ দিনে দিনে বাঢ়ি অহা আৰামদায়ক জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ফলত হৃদৰোগৰ প্ৰকোপ বৃদ্ধি পাইছে কিন্তু কিছুমান নিয়ম বা অভ্যাস গঢ়ি তুলিলে আমি অনাকাংক্ষিত হৃদৰোগ বহু পৰিমাণে বাধা দিব পাৰোঁ আহকচোন জানি লওঁ এই নিয়ম বা অভ্যাসসমূহনো কি কি দৈনিক 30 মিনিট সময় এক্সাৰচাইজ বা শাৰীৰিক অভ্যাস কৰিলে হৃদৰোগক আমি বহু পৰিমাণে বাধা দিব পাৰোঁ এই কথা ইতিমধ্যে বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে এক্সাৰচাইজসমূহৰ ভিতৰত অলপ দ্ৰুতগতিত খোজকাঢ়িব পাৰে নাচিব পাৰে বা অন্য যিকোনো কাম কৰিব পাৰে যিয়ে হাৰ্ট ৰেট বা হৃৎপিণ্ডৰ ধপধপনি খৰতকীয়া কৰে এটা সুস্থ জীৱন যাপন কৰিবলৈ ধূমপান এৰাই চলাটো কিমান প্ৰয়োজনীয় তাক আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই বিভিন্ন গৱেষণাত দেখা গৈছে যে যিসকল লোকে দৈনিক ধূমপান কৰে সেইসকল লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ধূমপান নকৰা লোকসকলতকৈ দুগুণ বেছি হয় সেয়েহে এটা সুস্থ হৃৎপিণ্ডৰ বাবে ধূমপান পৰিত্যাগ কৰি চলক আমি ইতিমধ্যে লিভাৰৰ ওপৰত মদ্যপানৰ বেয়া প্ৰভাৱৰ কথা সকলোৱে জানো কিন্তু আপুনি জানেনে মদ্যপান কৰাৰ বাবে আপোনাৰ হৃদৰোগ আৰু ষ্ট্ৰ'কৰ সম্ভাৱনাও বাঢ়ি যায় অত্যাধিক মদ্যপান কৰিলে আমাৰ শৰীৰত কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড নামৰ চৰ্বিজাতীয় পদাৰ্থ দুটাৰ মাত্ৰা বাঢ়ি যায় আৰু ফলত এই কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইডে তেজৰ নলিকাবিলাকৰ ভিতৰত জমা হৈ হৃদৰোগৰ সৃষ্টি কৰে সেয়েহে এটা সুস্থ হৃৎপিণ্ডৰ বাবে মদ্যপান এৰাই চলা উচিত এটা সুস্থ হৃৎপিণ্ডৰ বাবে আমি সকলোৱে চেচুৰেটেড ফেট অৰ্থাৎ অস্বাস্থ্যকৰ চৰ্বি বা তেলযুক্ত খাদ্য পৰিহাৰ কৰি চলা উচিত এই চেচুৰেটেড ফেট বা অস্বাস্থ্যকৰ চৰ্বিয়ে হাৰ্টৰ কৰ'নাৰী আৰ্টাৰীৰ বেমাৰত অৰিহণা যোগায় মিঠাতেল চৰ্বিযুক্ত মাংস যেনে পৰ্ক বিফ ছালযুক্ত মুৰ্গীৰ মাংস বাটাৰ আইচক্ৰীম আদিত বহু পৰিমাণে চেচুৰেটেড ফেট বা অস্বাস্থ্যকৰ চৰ্বি থকা দেখা যায় সেয়েহে এটা সুস্থ হৃৎপিণ্ডৰ বাবে এই খাদ্যসমূহ নিয়মিত পৰিমাণতহে গ্ৰহণ কৰা উচিত অন্যহাতে স্বাস্থ্যকৰ চৰ্বি তথা ওমেগা 3 ফেটি এচিডযুক্ত খাদ্যই আমাৰ হৃৎপিণ্ডটো সুস্থ কৰি ৰখাত সহায় কৰে মাছ কাজু বাদাম আলমণ্ড ৱালনাট ৰঙালাওৰ গুটি আদিত যথেষ্ট পৰিমাণে স্বাস্থ্যকৰ চৰ্বি পোৱা যায় সেয়েহে আহাৰত এইসমূহ খাদ্য এটা সুস্থ হাৰ্টৰ বাবে মাজে মাজে গ্ৰহণ কৰক এটা সুস্থ হাৰ্ট বা হৃৎপিণ্ডৰ বাবে অত্যাধিক নিমখ ব্যৱহাৰৰ পৰাও বিৰত থাকিব লাগে খাদ্যত অত্যাধিক নিমখৰ ব্যৱহাৰে হাই প্ৰেছাৰৰ লগতে হৃদৰোগৰ বাহক ৰূপে কাম কৰে সেয়েহে খাদ্যত অতিৰিক্ত নিমখ অন্যান্য নিমখজাতীয় খাদ্য যেনে আচাৰ টমেটো চচ পেকেটত অহা সাগৰীয় মাছ আদি পৰিহাৰ কৰি চলিব লাগে আমাৰ হৃৎপিণ্ড বা হাৰ্টটোক নিৰোগী কৰি ৰাখিবলৈ হ'লে অত্যাধিক শৰ্কৰা বা চুগাৰজাতীয় খাদ্যও এৰাই চলিব লাগে অত্যাধিক চুগাৰজাতীয় খাদ্য যেনে চেনি কল যিকোনো মিঠা ফল বা মিঠাই আদিয়ে মধুমেহ বা ডায়েবেটিছ ৰোগক উদগনি যোগোৱাৰ লগতে অত্যাধিক চুগাৰ সেৱন কৰিলে শৰীৰত অতিৰিক্ত চৰ্বিও জমা হয় এটা সুস্থ হৃৎপিণ্ড বা হাৰ্টৰ বাবে মানসিক চাপ বা ষ্ট্ৰেছো পৰিহাৰ কৰি চলিব লাগে মানসিক চাপ বা ষ্ট্ৰেছ কম কৰি ৰাখিবলৈ দৈনিক এক্সাৰচাইজ য়োগা মেডিটেশ্যন ডিপ ব্ৰেথিং এক্সাৰচাইজ আদি কৰক য়োগা মেডিটেশ্যন ডিপ ব্ৰেথিং এক্সাৰচাইজ শিকিবলৈ আপোনালোকে ইউটিউবৰ সহায় ল'ব পাৰে হৃদৰোগৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি পৰিয়ালৰ বা বংশৰ এবাৰ হিষ্ট্ৰী চেক কৰি লওক অৰ্থাৎ পূৰ্বতে বংশত কোনোবা হৃদৰোগত আক্ৰান্ত হৈছিল নেকি জানি লওক যদিহে বংশত কোনোবা হৃদৰোগত আক্ৰান্ত হৈছিল তেন্তে আপুনি অধিক সতৰ্কতাৰ সৈতে ওপৰত উল্লেখ কৰি অহা নিয়মসমূহ মানি চলক কাৰণ বহু ক্ষেত্ৰত হৃদৰোগ বংশগত হোৱাও দেখা যায় এটা সুস্থ সবল শৰীৰ তথা নিৰোগী হৃৎপিণ্ডৰ বাবে যথেষ্ট পৰিমাণে ফল-মূল আৰু সেউজীয়া শাক-পাচলি খাব লাগে ফল-মূলত যথেষ্ট পৰিমাণে ভিটামিন মিনাৰেল ফাইবাৰ আদি পোৱা যায় আৰু এই উপাদানসমূহে হাৰ্টৰ লগতে গোটেই শৰীৰটোকে পৰিপুষ্টি যোগায় এনেধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ ভিডিঅ'টি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেল আছাম ৱেলনেছ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ